ওয়েলকাম টু মাই ব্লগ। আজি কি গৰু বিহু আজি বলক তেনেহ'লে আমি এতিয়া গৈ আছোঁ মূৰ্তি নমাবলৈ। তেনে কিয় নঠিৰি আৰু আজি বিহু আৰু আপোনালোকে গৰু চুৰ গা ধুৱালে যদি আমাৰ আৰু মূৰ্তি নমাব আছে। এতিয়া আমি বৰ্তমান গৈ আছোঁ মন্দিৰলৈ মূৰ্তি নমাবলৈ বলক। এয়া বৰ্তমান আমি মূৰ্তি নমাই আছোঁ বাহিৰলৈ। বলক 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 চাই থাকক চাই থাকক। বৌ ভালকৈ ধৰিবি দেই, দিগদাৰ হ'ব। ভালকৈ ভালকৈ নে दे चलो 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 भाई মই এনেকাই দেই চিয়াম মানুহ এইটোৱে আমাৰ আপোনালোকে গুৱাত লয় আমাৰ এনেকুৱা মূৰ্তিটো বাহিৰলৈ নমাই কিনি আৰু পৰা মুৰ্গী ধুৱাব। এতিয়া অকণমান চাই থাকক আৰু এতিয়া ধুৱালে আৰু সেই ভাই গ ইয়াতে এইটো দেখিছে নাই এইটো তাতে মূৰ্তি নমাব। ইয়াতে পানী ঢালে আৰু ইয়াৰ পৰা আৰু একদম মানুহ মূৰ্তিলৈ যাব আৰু কাইলৈ আৰু একদম ডাঙৰ মন্দিৰ যাব কালি আপোনালোকে চাব। কাইলৈ মই ব্লগ বনাই আছোঁ আপোনালোকৰ কাৰণে। সেই দেখিছেনে এনেকৈ পানী ঢালিব মানে মূৰ্তি তাতে ভিতৰতে আছে। এইটো দেখিছেনে এই নামঘৰতে মূৰ্তি আছে। এই তাতে মানে ইয়াৰ পৰা পানী ঢালিব তাত মানে যাব পূৰা মানে ঘূৰি ঘূৰি মানে চব মূৰ্তিলৈ মানে আৰু পানী তেনেহ'লে ইমানহে আৰু বাই তেনে